নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল প্ৰাৰ্থনা মই বিপাংশে আপোনালোকক স্বাগতম জনাইছোঁ। সঁচাকৈ বৰ্তমান যি পৰিস্থিতি এই পৰিস্থিতিক লৈ মই আজি এই ব্লগটো আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবিছোঁ। আচলতে মই বৰ্তমান পৰিস্থিতিখিনিৰ বিষয়ে যি গম পাইছোঁ তাৰ বিষয়ে ক'ম। আৰু আপোনালোক ভালে আছেনে বাৰু? আশা কৰোঁ সকলো ভালে আছে, সকলো ঘৰৰ ভিতৰতে থাকক। ক'ভিড-19 যি ভাইৰাছৰ সংক্ৰমণৰ পৰা মানে বাচিবলৈ যিখিনি কোৱা হৈছে যে মাস্ক মৰা, চেনিটাইজিং এইখিনি সকলোৱে কৰি থাকক, যিহেতু দ্বিতীয় পৰ্যায়ৰ যি ক'ভিড-19 সেইটো আৰু ভয়াৱহ মানে মানুহৰ বাবে, সকলোৰে বাবে আচলতে। যিহেতু প্ৰথম যেতিয়া পৰিস্থিতিখিনি মানে সিদিনা আমাৰ অতি জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস বাইদেউৰ মৃত্যু হ'ল ক'ভিড-19ত। তেওঁৰ মৃত্যুৰ খবৰটো পাই সঁচাকৈ বৰ বেয়া লাগিলে, যিহেতু ইমান তেওঁৰ নিচিনা মাত, আচলতে তেওঁৰ নিচিনা যিটো মাত সেইটো আৰু দ্বিতীয় আৰু হ'ব নোৱাৰে, ইমানেই ভাল লাগে তেওঁৰ গানবিলাক শুনি। গতিকে তেওঁৰ যিটো মৃত্যুৰ খবৰ আমি পাইছিলোঁ তেতিয়া আমি সঁচাকৈ বহুত আমি ভাগি পৰিছিলোঁ, যিহেতু নহয় জানো। তেওঁ ক'ভিড-19 হৈছিলে বুলি আমি শুনিছিলোঁ, কিন্তু তেওঁৰ লগতে যিটো মধুমেহ ৰোগ বুলি কোৱা হয়, ডায়েবেটিক ৰোগো আছিলে তেওঁ। আচলতে ডায়েবেটিকটো থকা ৰোগীৰ কাৰণে মানে আৰু মানে ভয়াৱহ, যিহেতু যিটো ক'ভিড-19ৰ যেতিয়া আক্ৰান্ত হয়, সেই আক্ৰান্ত হোৱাৰ লগে লগে যিটো মানে দৰৱ দিয়া হয়, ঔষধ দিয়া হয় তাত, সেই ঔষধটো খালে যিটো মানে মধুমেহ ৰোগ সেইটো আৰু বাঢ়ি যায়। গতিকে তাৰ ফলত মানে অত্যধিক বাঢ়ি যোৱাৰ ফলতো মানুহৰ মৃত্যু হয়। গতিকে সেয়েহে ডায়েবেটিক ৰোগীসকলে অলপ মানে সাৱধানতা অৱলম্বন কৰিব লাগে। তেওঁলোকে মানে ক'ভিড-19 যিটো ভাইৰাছ সেইটোৰ পৰা বাচিবলৈ অলপ সাৱধানতা অৱলম্বন কৰিব লাগে। মানে ভয় খাব নালাগে, কিন্তু নিজৰ যিখিনি মানে যাতে হ'ব নোৱাৰে আপোনালোকে তেনেকৈ মানে নিজৰ সদায় বচাই ৰাখিব লাগে। এইটো আচলতে গম পোৱা গৈছে বৰ্তমান সময়ত। আৰু যিহেতু বৰ্তমান মই কালি পেপাৰখন চাইছিলোঁ, কালি পেপাৰখন এইকেইদিনটো পেপাৰত অকল এইবোৰ ঘটনাই পাই আছোঁ। কালি পেপাৰত ইমান এটা সঁচাকৈ তেনেকুৱা ঘটনাটো বহুত ঘটি আছে, কিন্তু কালি ঘটনাটো সঁচাকৈ মোৰ মানে বহুত বেয়া লাগিলে। যিটো মানে মহাৰাষ্ট্ৰৰে এটা ঘটনা, মহাৰাষ্ট্ৰত হৈছিলে কি মানে যিটো মানে মাতৃগৰাকী মৃত্যু হ'ল ক'ভিড-19ত। তেওঁ নিবলৈ একো এম্বুলেঞ্চ আচলতে যিহেতু মহাৰাষ্ট্ৰত ইমানেই বাঢ়ি গৈছে ক'ভিড-19, গতিকে প্ৰতিদিনে ইমানখিনি মানুহ মৃত্যুমুখত পৰিছে আৰু ইমান আক্ৰান্ত হৈছে, গতিকে ক'ভিড-19ৰ এম্বুলেঞ্চটো সেইবোৰত লাগিছে। গতিকে এম্বুলেঞ্চ নাছিলে, তেওঁৰ মৃত্যু হ'ল। তেওঁক সেই যিজন জোঁৱায়েক আৰু যিজন পুত্ৰ, তেওঁৰ পুত্ৰ আৰু জোঁৱায়েকে স্কুটিখনৰ মাজত সেই মৃতদেহটো লৈ গৈছে। তো তাত কিমান কিমানেই মানে দুখ লগা ঘটনা হয়, সঁচাকৈ মোৰ বহুত দুখ লাগিলে। আৰু তেনেকুৱা ধৰণৰ এই পৰিস্থিতিখিনিৰ পৰা সঁচাকৈ আপোনালোক সকলো বাচি থাকক আৰু সকলোৱে সাৱধানতা অৱলম্বন কৰক, তাকেই বিচাৰিছোঁ। আৰু আজি এই পৰিস্থিতিখিনিৰ কথা মই আপোনালোকৰ আগত ক'লোঁ। আৰু ভাল বহুত মানে মই আপোনালোকক বহুত দিন ভিডিঅ' দিব পৰা নাই। এতিয়া যিহেতু পৰীক্ষাৰ যিটো দুমোজা, সেই দুমোজাটোৰ ফলত দিব পৰা নাছিলোঁ। মানে পৰীক্ষা বুলি ক'লে যিহেতু পঢ়া শুনাটো চলি থাকে, এতিয়া বৰ্তমানো কৰি আছোঁ, কিন্তু আমাৰ পৰীক্ষাটো একাদশ আৰু লগতে সকলো পৰীক্ষাৰে এতিয়া অনিশ্চয়তাৰ নিচিনা হৈ পৰিছে। কিন্তু আচলতে পৰীক্ষাবোৰৰ কাৰণে আমি পঢ়িতো থাকিবই লাগিব, নহয় জানো। গতিকে পঢ়া শুনাটো চলি আছে বাৰু, কিন্তু এই যিটো ভাইৰাছ হৈছে, ভাইৰাছৰ ফলত মানে আচলতে সকলো ফালেই বহুত বেয়া হৈছে। গতিকে সোনকালে যাতে এইটো যাওঁগৈ সেইটোৱে ব্যৱস্থা মানে ভাবোঁ। কিন্তু সেইটো যাবলৈ হ'লেও আকৌ আমি মানুহবোৰে সকলো যি নিয়ম নীতি সেইখিনি মানি চলিব লাগিব। যেতিয়া মানে মই এটা বিশেষ কামত ওলাই গৈছিলোঁ, তেতিয়া ওলাই যাওঁতে বহুতক দেখিলোঁ যে মাস্ক মৰাই নাই। আচলতে তেওঁলোকে ভাবিছে কি এইটো খেলাৰ বস্তু বুলি ভাবিছে নি বাৰু ক'ভিড-19টো, এতিয়াও যে মাস্কখন মৰা নাই। আচলতে সেইটো বহুত বেয়া কৰিছে, মাস্ক মাৰিহে ওলাই যাব লাগে। এতিয়াও মানে বুজিবলৈ বাকী থাকিব নালাগে। ইমানখিনি ঘটনা ঘটি আছে, ঘটি থকা ঘটনাখিনিৰ পৰাই নিজে এটা অকণমান ভাবি পাব লাগে যে মাস্কখন মৰাটো কিমান দৰকাৰ। সকলোৰে মানে বহুত মানুহে কয় যে উশাহ নাপাওঁ, কিন্তু আচলতে মাস্কখন মাৰিবই লাগে। মাৰি থাকিলে অভ্যাসটোতো হ'ব, কিন্তু ওলাই গ'লে সঁচাকৈ কৈছোঁ মাস্ক মাৰি থাকিব। বৰ্তমান অৱস্থা অতি মানে ভয়ানক হৈছে। গতিকে আজি ইমানেই ক'লোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। ধন্যবাদ।